স্মৃতি মনৰ আটাইতকৈ চহকী সম্পদ, য'ত দুখ আৰু সুখ দুয়োটাই সমান গুৰুত্ব পায়। সেই স্মৃতিৰে এখন সেউজীয়া পথাৰ, ইউনিভাৰ্চিটি। অসমৰ মাজমজিয়াত উষানগৰী শোণিতপুৰত জিলিকি আছে তেনে এখন স্মৃতিৰ চৰণীয়া পথাৰ, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, চমুকৈ TU, অথবা কোনো প্ৰেমিক কবিৰ কলমে কোৱা কাঞ্চনৰ চহৰ। সন্ধ্যাৰাগিনী বৰুৱা উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কাঞ্চন নগৰীৰ আজি বাসিন্দা হোৱাৰ পথত। মাক দেউতাকৰ আলাসৰ লাৰু, ঘৰখনৰ একেজনী ছোৱালী সন্ধ্যাই ককা আইতাক খুৰা খুৰীয়েকহঁতৰ মাজৰ পৰা আহিবই নোখোজে। হাজাৰ বুজনি আৰু প্ৰতি সপ্তাহে ঘৰলৈ গৈ থকাৰ 100 এবুৰি প্ৰতিশ্ৰুতি লৈ চকুৰ পানী মচি মচি সন্ধ্যা সোমাই গ'ল জ্যোতি তৰুণৰ সিপাৰৰ সেউজীয়া পৃথিৱীখনত। হোষ্টেলটোৰ সন্মুখতে এজোপা কৃষ্ণচূড়া, কাষতেই সোণাৰু জোপাও আছে, যেন কোনোবা চিত্ৰকাৰে অঁকা এখনি সুন্দৰ চিত্ৰপট। তেজপুৰ বিশ্ববিদ্যালয়ৰ সোৱণশিৰিৰ ছাত্ৰী নিবাসত আজি সন্ধ্যাৰ প্ৰথমটো দিন। অলপ আগতে মাক দেউতাকৰ সৈতে তাই আহি সোৱণশিৰি হোষ্টেলৰ 132 নং কোঠাত আৱাসী হৈছেহি। প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা আঁতৰত থকাৰ বাবে সন্ধ্যা যেন অস্বস্ত হ'ব পৰা নাই। তেজপুৰ বিশ্ববিদ্যালয় অন্যবোৰতকৈ বহু পৃথক বুলি তাই শুনিছে। এই সেউজীয়াৰ মাজৰ পৰিৱেশটো তাৰ সঁচাই পচন্দ হৈছে। কাঞ্চন আৰু নাহৰৰ গছবোৰ ঘূৰি ঘূৰি চাইছে সন্ধ্যাই। ইমান ধুনীয়া। কেম্পাছ নহয় যেন কোনোবা সাহিত্যিকৰ কলমেৰে নিগৰা সপোনহে। কিন্তু তথাপিও ক'ৰবাত ভয়টোৱে লগ এৰা নাই তাইক। নতুন ঠাই, নতুন মানুহ, তাতে ৰেগিং নামৰ শব্দটোৱে সপোনতো খেদি ফুৰিছে তাইক। বহুতে কৈছে ইয়াত হেনো ৰেগিং নহয়। তাইও দেখিছে কেম্পাছৰ অলিয়ে গলিয়ে ওলমাই থোৱা হৰ্ডিংবোৰে যেন বাৰে বাৰে সকীয়াই আছে। তথাপি ৰাতিখননো কি বিশ্বাস, ছিনিয়ৰ 2-3জনী হুৰমূৰকৈ সোমাই আহিলে তাইক হৰ্ডিঙে বচাবহি নেকি কিবা? ভয় লাগি আছে নি? হঠাৎ কথাবোৰ ভাবি থাকোঁতেই ৰুমমেট বিদিশা বা সোমাই আহিল। নাই বা, এনেই আৰু অলপ, কওঁ নকওঁকৈ ক'লে তাই। একো নাই, লাহে লাহে চব ঠিক হৈ যাব। ক্লাছ আৰম্ভ হোৱাৰ পাছত এইবোৰ ভাবিবলৈ সময় নাপাবা। অলপ ওলাই যাওঁ ব'লা, মনটো ভাল লাগিব তোমাৰ। মন নাছিল, যদিও প্ৰথম দিনাই নাযাওঁ ক'বলৈ বেয়া লাগিল বাবেই ওলাই আহিল সন্ধ্যা। তেজপুৰ ইউনিভাৰ্চিটিৰ সেউজীয়াবোৰেই তাইৰ আটাইতকৈ বেছি ভাল লাগে। এই সন্ধিয়াৰ সময়খিনি ইউনিভাৰ্চিটিখনে এটা যেন বেলেগ ৰূপহে লয়। বিদিশা বাৰ লগত সন্ধ্যা গেটৰ বাহিৰৰ ভাৰ্চিটি কৰ্ণাৰলৈ গৈছিল। বাৰ কিবা বস্তু আনিব লগা আছিল। মানুহে যেন ভৰি আছিল দোকানখন। পুৰণিখিনিৰ বাবে 2 মাহৰ অন্তত মৰমৰ চৌহদটোত লগৰবোৰৰ লগত ঘূৰাৰ মাদকতা, নতুনখিনিৰ হয়তো নতুন বুলিয়েই সতেজতা। বিদিশা ভাৰ্চিটিৰ কাষৰ মেডিকেল এখনলৈ গৈছিল কিবা ঔষধ ল'বলৈ, আৰু সন্ধ্যা ৰৈ আছিল অকলেই। হঠাৎ কেইটামান ল'ৰাৰ হাঁহি শুনি কাষলৈ ঘূৰি চাই দেখে তাইৰ ঠিক কাষতে 4টামান ল'ৰাই চিগাৰেট খাই আছে। টিঙিচকৈ উঠি অহা খংটো দমাই ৰাখিলে তাই যেন তেনে। ইমান অভদ্ৰনে? ইউনিভাৰ্চিটিৰ ভিতৰত খাব নিদিয়াৰ বাবেই বাহিৰত সুবিধাটো নেৰে এওঁলোকে। এবাৰ ল'ৰাকেইটাৰ ফালে চাই মুখ ঘূৰাই দিলে তাই। চিগাৰেটৰ গোন্ধ এনেও সহিব নোৱাৰে তাই। এনেই খোৱা হ'লে সন্ধ্যাই কৈয়ে দিলেহেঁতেন। পিছে এতিয়া প্ৰথম দিনাই ফেপেৰি পাতি নিজৰ ভৰিত কুঠাৰ মাৰেনো কেনেকৈ? নামাৰে তাই। যাওঁ ব'লা সন্ধ্যা, তোমালোক নিউ কমাৰ্চৰ আকৌ সোনকালে ইন টাইম নহয়? ভালেই, এনেও চিগাৰেটৰ গোন্ধত অশান্তি লাগিছে তাইৰ। বিদিশাৰ লগত গেটৰ ভিতৰলৈ খোজ ল'লে সন্ধ্যাই। ঐ, চিগাৰেটটো পেলাই দিলে যে, কেলে বা? হঠাৎ কথাখিনি সন্ধ্যাৰ কাণত পৰিলহি। কোন বাৰু চিগাৰেট পেলাই দিয়াজন? কেনেবাকৈ তাইৰ মুখৰ ভাজত গম পালে নেকি অশান্তি পাইছে বুলি? বিদিশা গ'লেই। চাওঁ বুলিও ঘূৰি চাব নোৱাৰিলে তাই।